গুড মৰ্ণিং এভৰিৱান নীলু ব্লগছলৈ পুনৰবাৰ আপোনালোকক আন এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি ব্লগ ৰাতিপুৱা হৈছে, এতিয়া ব্ৰেকফাষ্ট বনাব ওলাইছোঁ। এয়া কঁঠাল ৰাতিপুৱাই আজি উলিয়াই লৈছোঁ, কাৰণ এই কঁঠাল আমি খাম। লগতে কঁঠালেৰে আৰু এবিধ নাস্তা বনাম। এইটো কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম। মোৰ ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা ৰাখিছোঁ। যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ব্লগ দেৰি নকৰি আৰম্ভ কৰি দিওঁ। এয়া তাৰ বাবে এটা বাউল লৈছোঁ আৰু ইয়াত এটা চেকনি লৈছোঁ আৰু এনেকৈ কঁঠাল লৈছোঁ। মই গুটিখিনি গুচাই লৈছোঁ আৰু এনেকৈ হাতেৰে ৰসখিনি ওলাই লৈছোঁ। এতিয়া গোটেইখিনি ৰস মই উলিয়াই লৈছোঁ। এতিয়া ইয়াত মই গাখীৰ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গৰুৰ গাখীৰো দিব পাৰে, কিন্তু মই তাজা গাখীৰ দিছোঁ আৰু লগতে ইয়াতে চেনি দিছোঁ মই 2 চামুচ। মিঠাটো আপোনালোকৰ ইচ্ছা অনুসৰি লৈ ল'ব। আৰু ইয়াত ইলাচি গুড়ি অকণমান দি দিছোঁ, লগতে বেকিং পাউডাৰ অকণমান দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ হাতেৰে এনেকৈ মিলাই ল'ম চেনিৰ লগত। চেনিখিনি মিলি নোযোৱালৈকে এনেকৈ হাতেৰে মোহাৰি থাকিম। এইখিনিও হৈ গ'ল। এতিয়া মই ইয়াত ময়দা দি দিম। মই আজি ময়দাৰে বনাওঁ, আপোনালোকে ইচ্ছা কৰিলে চাউলৰ গুড়িৰেও বনাব পাৰে, কিন্তু মই আজি ময়দাৰে বনাব ওলাইছোঁ। গতিকে চাই থাকক কেনেকৈ মই বনাওঁ। এই পিঠা খাবলৈ খুব টেষ্টি হয়। যদি খোৱা নাই তেতিয়াহ'লে এবাৰ এনেকৈ বনাই খাই চাব। মই আগতে কঁঠালৰ কেকো দিছোঁ, আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰে। এইখিনিও মিলোৱা হৈ গ'ল। এতিয়া মই গেছটো অন কৰি দিম আৰু ইয়াত কেৰাহী এখন দি দিছোঁ। কেৰাহীখনক প্ৰথমতে গৰম হ'বলৈকে দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে, ইয়াত মই ৰিফাইন অইল দি দিছোঁ। তেলখিনিও গৰম কৰি ল'ম। তেলখিনিও গৰম হৈ গৈছে। এতিয়া মই হাতেৰে পিঠা অলপ অলপকৈ এনেকৈ মিশ্ৰণখিনি দি দিছোঁ পিঠা বনোৱাৰ কাৰণে। আপোনালোকে ইচ্ছা কৰিলে চামুচো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই হাতেৰে দি দিছোঁ। এনেকৈ দি দিছোঁ। এতিয়া এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। দেখিছেনে কিমান ধুনীয়া ফুলি উঠিছে। এতিয়া এফালে হৈছে, মই অকণমান ওলটাই দিছোঁ গোটেইকেইখন। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া মোৰ পিঠাখিনি হৈ গৈছে, মই প্লেট এখনত লৈ ল'ম। বেছি নবনাওঁ, মই পিছত আৰু বনাম। এইখিনি বৰ্তমান বনাম আৰু লগতে মই আৰু কি বনাওঁ চাই থাকক। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইটো খাবলৈ সঁচাকৈ ভাল হয়। এতিয়া মই বনাম কি চাই থাকক। তাৰ আগতে মই এয়া আপোনালোকক পিঠা এটা ভাঙি দেখুৱাইছোঁ। ভিতৰতো দেখিছেনে কিমান ধুনীয়া হৈছে। মিঠাৰ পৰিমাণটো আপোনালোকে চাই ল'ব। এতিয়া বনাম মই কি বনাম। এয়া দেখিছেনে, তাৰ কাৰণে 2টা কণী লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ। এইখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কটা হৈ গৈছে। আচলতে মই বনাম এগ ৰোল, তাৰ কাৰণে ইয়াত দিছোঁ মই জালুকৰ গুড়ি অকণমান, হালধিৰ গুড়ি, সোৱাদ অনুযায়ী নিমখ, গোটেইখিনি দি ভালকৈ এনেকৈ চামুচেৰে মই মিলাই লৈছোঁ। এতিয়া মই কণী 2টা ভাঙি ল'ম। কণী 2টা ভঙা হৈ গৈছে। এতিয়া ভালকৈ মই পিঁয়াজেৰে এনেকৈ ফেটি লৈছোঁ। এয়া হৈ গৈছে। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিছোঁ। এতিয়া মই আগতে আটা মাৰি লৈছোঁ, কাৰণ সেইখিনি আপোনালোকক দেখুওৱা নাই, কাৰণ কিমান দেখুৱাই থাকিম। আটা মৰাটো একে জানেই কেনেকৈ মাৰিব লাগে। এতিয়া ইয়াত মই অকণমান আটা লৈ লৈছোঁ আৰু ৰুটি এনেকৈ বেলি ল'ম। এয়া ৰুটি বেলা হৈ গ'ল। এনেকৈ মই বাকীকেইখনো বেলি ল'ম।
এতিয়া মই গেছটো অন কৰি দিছোঁ আৰু ইয়াত পেন এখন দি দিছোঁ পেন মানে টাৱা এখন দি দিছোঁ আৰু ইয়াত অকণমান মই ৰিফাইন অইল দি দিছোঁ আৰু ৰুটিখন মই এনেকৈ ভাজি ল'ম দুয়োফালে উলটাই দিছোঁ অকণমান তেল দিছোঁ এতিয়া কণী অমলেট কৰি লৈছোঁ আন এখন পেনত তাৰে ওপৰতে মই এনেকৈ ৰুটি দি দিছোঁ এয়া হৈ গৈছে এনেকৈ গোটেইকেইখন মই কৰি ল'ম এতিয়া মই ইয়াৰ ওপৰত টমেটো কেচাপ দি দিছোঁ অলপ অলপকৈ দিছোঁ দি পেলাই ভালকৈ মই এনেকৈ মেৰুৱাই লৈছোঁ আৰু এইখিনি শেষত মই মাজেৰে দুফাল কৰি দিম The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. এতিয়া মই কটাৰীৰে কাটি দিছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে তো খাবলৈ টেষ্টি হয় চচেৰে খাই খুব ভাল লাগে গতিকে আজিলৈ আহিছোঁ পুনৰ আন এবিধ ৰেচিপিৰ মাজেৰে আপোনালোকক লগ পাম খুদা হাফিজ